হৈ আছে মেল মিটিং আমাৰ সাংগঠনিক দিশে আলাপ আলোচনা এইবিলাকে হৈ আছে এতিয়ালৈতো কেণ্ডিডেট ডিক্লেয়াৰ হোৱাৰ পিছতে ইলেকশ্যন আৰম্ভ হ'ব ইয়াতো ইলেকশ্যনৰ ডেট ডিক্লেয়াৰ হৈ গ'ল এতিয়া কেণ্ডিডেট কেতিয়ালৈকে ডিক্লেয়াৰ কৰিব কেণ্ডিডেট মই ইমান ডাঠিকৈ ক'ব নোৱাৰো কিন্তু 2 তাৰিখৰ আগত হ'ব 1 তাৰিখ মানে হৈ যাব কিমানখন সিট খেলিব আমাৰতো যিখিনি আলোচনা আছে গোটেইখিনিত খেলা কথা কৈছে আমাৰ সভাপতি কিমানখন আসন আপোনালোকে দখল কৰিব পাৰিব তেনেকৈ এক্সাক্টলি তো ক'ব নোৱাৰো কিন্তু ভাল এটা ফলাফল হ'ব বুলি আশা কৰিছো আজি বিজেপিৰ মানে বিভিন্ন জায়গা সভা কৰি আছে আৰু হেমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰি আছে তো এফেক্ট কৰিব নেকি না হেমন্ত বিশ্ব অসমৰ মুখ্যমন্ত্ৰী তেওঁতো এফেক্ট কিয় নহ'ব তেওঁ এজন মুখ্যমন্ত্ৰী হয় সৰু মানুহটো নহয় বহুত ডাঙৰ মানুহ আৰু তেওঁ নিজে কয় নহয় যে মোৰ নিচিনা পাৱাৰফুল মানুহ ভাৰতবৰ্ষত নাই ইমান পাৱাৰফুল মানুহ ব্ৰিটিছৰ কোনখন সমষ্টিত কংগ্ৰেছৰ প্ৰভাৱ বেছি আছে বুলি ভাবে এইবিলাক মই ইমান ক'ব নোৱাৰিম কাৰণ গোটেই সমষ্টিটো আৰু মোৰ বিটিচি মোৰ আণ্ডাৰত নাই মই কেৱল ফকৰাইগ্ৰাম আৰু দতমা সমষ্টি এই দুখন সমষ্টিত মই চাই আছো ঘূৰি বাকী সমষ্টিবিলাক ধৰ ওচৰে পাজৰে পৰ্বতজোৰা বা সুংৰি কিবা এনেকুৱা কি গোমা শ্ৰীৰামপুৰ বহুতখিনি আছে মই ইমান নামেই নাজানো আচলতে মই ফকৰাইগ্ৰামতে বেছিকৈ ঘূৰিলো আৰু দতমাত দুদিনমান গ'লো মেছেজ ৰিজাল্ট ভাল হ'ব এইটো মেছেজ দিম ৰাইজে কংগ্ৰেছ দলক ভোট দিব কাৰণ হেমন্ত বিশ্ব শৰ্মাৰ যিটো অত্যাচাৰী শাসন সেই শাসনৰ বিৰুদ্ধে মানুহে ভোট দিব এইটো ভোট যে যদিও MCL এৰ ভোট কিন্তু মানুহ ধৰি লৈছে এইটো MLA ভোট এনেকা হিচাপে ভোট